हेलो गाइस एंड वेलकम बैक टू माय यूट्यूब चैनल। तो মানে আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাম বুলি আহিলোঁ। মানে বহুত দিন ভিডিঅ' বনোৱাও নহয় আৰু মানে আজি এটা বৌদ্ধিক মনেষ্ট্ৰী মানে বৌদ্ধ বিহাৰ এটালৈ আহিছোঁ। তো মানে লাকুৱা চলাপথাৰ হয়, বহুত দিনতে আহিছিলোঁ কিন্তু মানে ভিডিঅ' বনোৱা নহ'ল আৰু চাইকেল লৈ আহিছিলোঁ, চাইকেল ৰাইড এটা লৈ আহিছিলোঁ আৰু সময়ো অভাৱ হ'ল। তো আজি লগৰ কেইজনৰ লগত মানে আহিলোঁ আৰু আপোনালোকক ভাবিলোঁ ভিডিঅ'টো ভালকৈ দেখাওঁ কি কৰোঁ। মানে বৌদ্ধ মনেষ্ট্ৰী আছে লাকুৱা চলাপথাৰত। তো আপোনালোকে ভিডিঅ'টো চাওক। এইটো হৈছে আপোনাৰ বৌদ্ধিক মনেষ্ট্ৰীটো হয় চলাপথাৰৰ আৰু ইয়াত মানে আপোনাৰ ফটোশ্বুট কিবাকিবি মাৰিব পাৰে আৰু এইটোৱে হয়। আৰু আপোনালোকক ভিতৰত দেখাই গৈ আছোঁ। আৰু ইয়াৰ হৈছে আপোনাৰ ইয়াৰ বৌদ্ধিক যোনটো সেইবোৰ আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব, ইমান নামবোৰ নাজানো। আৰু এইবোৰ আপোনাৰ যোনটো বৌদ্ধসকলৰ এই ফটোবোৰ আপোনাৰ পানীত এনেকৈ পুখুৰী হিচাপে সজাই এনেকৈ থৈছে আৰু আপোনালোকক দেখাইছোঁ। তো এতিয়া মানে আপোনালোকক আমি আৰু মানে মোৰ লগৰ দুজনমান আহিছে, তো আপোনালোকক দেখাই আছোঁ। আৰু ইয়াত মানে চেনেল নিজৰ এলাউ নাই, চেনেলটো খুলি যাব লাগিব। আৰু আপোনালোকক ভিতৰৰ যোনটো ঠাইলৈ আপোনালোকক গন্তব্যস্থানলৈ গৈ দেখাই আছোঁ, তো চাই গৈ থাকক। এইটো আচলতে এৰিয়াটো। আৰু মোৰ লগৰ দুজনমান আহিছে, ভাস্কৰ আৰু তাৰ লগৰ এজন আহিছে। আৰু এয়া হৈছে বৌদ্ধ বিহাৰটোৰ ভিতৰৰ মেইন দুৱাৰমুখ। আৰু ইয়াত প্ৰাৰ্থনা কৰিছিলোঁ আৰু ইয়াত যিহেতু বৌদ্ধসকলো হয় মানে মেইন আৰু বৌদ্ধ বিহাৰৰ ভিতৰৰ পৰা আপোনালোকে এটা চিভিউ চাই লওক। বৌদ্ধ বিহাৰত যিহেতু ভিডিঅ' কৰা সিমান এলাউ নাই আৰু ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াত মই যথাসম্ভৱ ইয়াত বৌদ্ধসকলৰ কিবা প্ৰাৰ্থনা সম্ভৱ কৰা হয় চাগে, মই ধৰিছোঁ তাকে। যদি আপোনালোকে কিবা জানে ভালকৈ জনাব। হেল্ল' গাইজ, আমাৰ যোনটো ডেষ্টিনেশ্যন আছিলে, মানে আমাৰ দুটা ডেষ্টিনেশ্যন আছিলে। তো এটা হৈছে মানে এটা হৈছে আপোনাৰ এই বৌদ্ধ বিহাৰ আৰু আপোনাৰ আনটো হৈছে চৰাইদেউ মৈদামস্থলীলৈ মোৰ লগৰ দুজন মানে আহিছে। তো সিহঁতক মানে ভাবিলোঁ মৈদামস্থলীও দেখাওঁ আৰু তাৰ ওচৰতে কিছুমান ঠাই দেখাওঁ। তো আপোনালোকে এতিয়া আমি চৰাইদেউ মৈদামস্থলী আহি পাই গ'লোহি। তো আপোনালোকে ভিডিঅ'টো চাওক, আৰম্ভ কৰক। এয়া হৈছে আপোনাৰ চৰাইদেউ মৈদামস্থলীৰ মেইন যোনটো সোমাই আহিছোঁ আমি। এয়া আপোনাৰ মৈদাম দেখিবলৈ পাইছে আৰু এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু এয়া হৈছে চৰাইদেউ মৈদামস্থলী। আৰু ইয়াত মানে আপোনালোকে বহিব পাৰে মানুহে, মানে দুটা মৈদামস্থলী। ইখনো গেট আছে, ইখন গেট বৰ্তমান আপোনাৰ বন্ধ কৰি থৈছে, য'ত আপোনালোকে ওখকৈ দেখিছে যে সেইফালে। আৰু এতিয়া আমি আগলৈ গৈ আছোঁ আৰু মোৰ লগত দুজন বন্ধু আহিছে। ইয়াত আছে আপোনাৰ অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিবলৈ কৈছে। আৰু যিহেতু মৈদাম মানে কি আমাৰ ৰজাদিনীয়া যোনটো মানে মৰিহালি আপোনালোকে উঠিব পাৰে জানো, যিহেতু নোৱাৰে। সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কথা হয়। আৰু এই কথাটো কওঁ, আমি চৰাইদেউ জানেই আহোম ৰাজত্ব যোনটো ৰাজধানী পাতিছিলে চবতে চুকাফাই, সেয়াই হৈছে চৰাইদেউৰ নাম আপোনালোকে জানেই। অসমৰ যিহেতু বুৰঞ্জী জড়িত হৈ আছে, আপোনাক ইয়াক বিশেষ কথা নকলেও হ'ব। যিহেতু তো আপোনাৰ ভিডিঅ'টো আগলৈ চাই গৈ থাকক, গম পাব কি হয় কি নহয়। আপোনালোকক মেইন দেখাই আছোঁ যোনটো মানে সুৰংগৰ নিচিনা হয়। আৰু মই ইয়াৰ নামটো বিশেষ নাজানো। চৰাইদেউ মানে চাবলৈ গ'লে বহুত বস্তুৱে আছে জানিব, মানে মৈদামৰ মানে চৰাইদেউ যোনটো গেটৰ ভিতৰত সোমাইলে আপোনালোকে কোনটো বস্তু কি নাচাওঁ লাগিব। মানে ময়ো ভালকৈ নাজানো, যিহেতু ইয়াৰে হয়। যদি আপোনালোকে যদি এই বস্তুটো নামটো আপোনালোকে কি হয় ভালকৈ ক'বচোন যদি জানে। ভালকৈ বনাই আছে ইয়াত, আপোনালোকে যদি ইয়াৰ নামটো জানে। এই ৱাল দিয়া আছে চাৰিওফালে। আৰু এই যদি গুহাটো যদি নাম আপোনালোকে জানে, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু ইয়াত নীলা ত্ৰিপাল দি কিবা বনাই আছে চাগে, মই বিশেষ নাজানো। আৰু আমি আগলৈ গৈ থাকোঁ। আৰু এতিয়া আমি বাহিৰত ওলাই গৈ আছোঁ আৰু এটা মুক্ত পৰিৱেশ, সেউজীয়া বিনন্দিয়াই ভৰা, এতিয়া গছ গছনি আৱৰি ৰখা। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। যদি ভিডিঅ'টো মানে আপোনালোকে যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু মই বহুত মই ভিডিঅ'টো বনাইছোঁ, এতিয়া নবনোৱাকৈ বনোৱা হৈছে তাতে। তো বলক আমি আগতে গৈ থাকোঁ, ভিডিঅ'টো কেনেকৈ পায় জনাব, শেষলৈকে চাব, যাতে কিবা এটা কথা হ'লে আপোনালোকে জানিব পাৰে। তাৰ উদ্দেশ্যতে ভিডিঅ'টো বনোৱা হৈছে চৰাইদেউলৈ আহি। সেইখিনি চাওক, গোটেই সেউজীয়া পৰিৱেশ মুঠতে। এতিয়া যিহেতু ছিজন নহয়, মানে এটা মৈদামস্থলীলৈ অহা এটা বছৰ মাহত আহে, জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহে, ডিচেম্বৰ জানুৱাৰী মাহত। এইটো মাহত যিহেতু মানুহ নাই যদিও এটা ঠাণ্ডা পৰিৱেশ মানে। আৰু মোৰ সন্মুখত আপোনালোকে এইটো চাওক, এটা বিৰাট আকাৰৰ মৈদাম হয়। আৰু মৈদামটোৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। আৰু চাওক আপোনালোকে মৈদামটো আপোনালোকক দেখাই দিছোঁ,
এটা ভিউ মৈদামপুৰে চাই লওক। এতিয়া মৈদামটো অলপ ওপৰলৈ আহিলোঁ মানে তো ওপৰৰ পৰা আপোনালোকে চৰাইদেউখনৰ আধাটো দেখি পোৱা নিচিনাই হয়। তো আপোনালোকে চাই লওক, ভিউটো চাই লওক কেনেকুৱা লাগে, তাৰপৰা কমেণ্ট কৰি আপোনালোকে জনাব যে কেনেকুৱা পালে। ঠাইডোখৰ হৈছে লাংকুই দেওশাল নামৰ এডোখৰ ঠাই হয়, য'ত আহোমৰ মেডাম মে ফি কিবা নিয়মসমূহ কৰা হয়। তো কিছুমান মানুহে চাবলৈ আহে, পৰ্যটন হিচাপে চাবলৈ আহে, অলপ ফটো চটো মাৰিবলৈ মানুহে ঠাই আহে। চ' সেইটোকে আপোনাক দেখালোঁ নৰ্মেল এটা ভিডিঅ'। বৌদ্ধ বিহাৰ আৰু আপোনাৰ চৰাইদেউ যোনখিনি আপোনালোকৰ ক্লিপ বা ভিডিঅ'সমূহ অলপ সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নাপাহৰিব। আপোনালোকক চৰাইদেউৰ ওচৰতে থকা যি লাংকুই দেওশাল বুলি কয়, তো আহোমৰ য'ত নিয়ম নীতি কৰে তালৈকে অলপ আহিলোঁ, লগৰ বন্ধুজনক দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্টটো কৰি দিব। আপোনালোকে যদি বেছি ভাল পায় তেন্তে প্লিজ কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ধন্যবাদ, জয় আহোম।